वेलकम टू माय यूट्यूब चैनल हितेश ब्लॉग। तो आशा करो सकलो भाले আছে আৰু আজি মোৰ পুৰা একদম ঠিকই আছো আৰু আজি যাম মানে কি দৰঙত আৰু ক'ত যাই আছো কে যাই আছো মই সব কৈ আছো। তো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি কোনোবা নতুনকৈ চাই আছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আরেক জেন্ডাৰ থান আছে তো দেখে আছো তো যাও ভিডিওটো আৰম্ভ কৰি দাও। মানে মোৰ আরেক জেন্ডাৰ থান মানে পূৰ্ণতাখিনি যি খানা বনাইছিল তো সকলি লৈছিল তো এখন আরেক জেন্ডাৰ থান আছে তাতে। আৰু আজি মোৰ লগত যাব মানে দেউ আছে কেনে হ'ব আৰু শৰ্মাদা মজা না তো একদম ভিডিওটো চাই থাকিব তো বলক। মানে বেছি ৰাস্তা নদেখাও মানে দেখাম মেইন পইণ্টকেইটা দেখাম আৰু বেছি ৰাস্তা দেখিলেও মানে কি ভাল নাপাব চাই ভিডিওটো সেইকাৰণে মেইন পইণ্টকেইটা দেখাই দিম। আৰু বাকী একদম মানে কি আজি যাম শিৱ মন্দিৰ ধলপুৰৰ। মই আহিয়ে দুমনিচকী দৰঙৰ চক পালো আৰু দুমনিচকী দৰঙৰ চকৰ পাই এফালে সোমাই যাব লাগিব এই গণেশগুৰি ফালে। নাই আমাৰ ৰাস্তা ভুলিছে অলপ কাৰণ আগে পিছে ধলপুৰত আহি পোৱা নাই সেইকাৰণে আকৌ মানে ঘূৰিব লাগিব। আমাৰ এহেঁতে চিন পাই ৰাস্তাও গেছি সেইটো ৰাস্তা চিন পাই সি এই ৰাস্তা চিন পা আগফালে লৈছে তই কুত্তা ৰাস্তা ভুলিছিল অলপ সেইকাৰণে আগৰ ফালে গুচি গৈছিল সেইফালে পিছফালে কিন্তু নহয় এফালে আহিব লাগে নিমি নিলি নালাগে বগা পাৰবি কে কাহেৰি গৈছে নাইচাও লাগে চাব নালাগে ৰ অলপ মই স্কেনাৰ কৰি দিওঁ ৰ পিঠি আন্তৰ নাই দি দাও স্কেনাৰ কৰি দিছোঁ লাগা নাই আকৌ চব গুচি গেছি কইলে ধৰিব পাৰছি না এই মই হৈছে মুই এতে আহিলে মুই দেখা পাবই আৰু খাবি জলদি যাব আকৌ চিট দিয়ে চাইকেলৰ এখন দেখি না গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয় পামে আৰু বেছি দিন নাই। আৰু এতিয়া পামে আৰু লাহেকে আৰু আজি মানে ব্লগটোত মিক্স থাকিব দিয়ক ফুটফুটিও থাকিব চাইকেলটো আছে কিবা এটা ফুটফুটি চলে নে বা মানুহে কৈছে ফুটফুটি পাম বুলি। এই বাবুহঁতক দেখছি না দেখি আছো ৰ'ব এই বাবুহঁতে দেখছি না আৰু এতিয়া সিহঁতি পাৰ হ'ব লাগিব সেইকাৰণে পেঞ্চন কচে ল অলপ তো দেখছি বাবুহঁতক স্কুলৰ পৰা আহিছি হাততো চেণ্ডেল লৈছি জৈছো একো নাই সিহঁতৰ পিছে বাৰু যাই থাকোঁ আৰু যদি সেইবাৰ ষাঠি দিম আৰু মোক চাহ খান আছে চাইকেল কাণত ল'বি জৈছো বাৰু যাওঁ কিবা হয় আৰু চেণ্ডেলো হাতত লওঁ আৰু চাইকেল কলৈকে লয় কাৰণ জাগাটো নাজনো ক'ত বা কি দ আছে নাজনোতো সেইকাৰণে খোজকাঢ়িয়ে যাম পেণ্ট কুচাই লওঁ। কৃষ্ণ আৰু মানে পানী খচপে নালাগিল হয় ইয়াতে ফুটফুটি পাই বোলে কিন্তু আমাৰ আহাত লেধল বোলে অলপ আগতে ফুটফুটি গুচি গ'ল তো সেইকাৰণে আগত নাও পাই বুলি কৈছি তো নাও পাৰ হৈ বোলে চাইকেল লৈ যাব পাৰি তো বাৰু আগলি যাই চাওঁ কি বা হয় পাৰ হৈ লওক আৰু আছে পাৰ হ'বা যদি সোনকালতে আহিব লয় তেতিয়া কথা নাছিল মানে ফুটফুটি গেলে সেইকাৰণে আৰু যদি কোনোবা আহে ধলপুৰ শিৱ মন্দিৰত তেতিয়া নহ'লে সোনকালতে আহিব অলপ কাৰণ তেতিয়া ফুটফুটি পাব। আৰু নাৱত যাই থাকোঁতে মানে একবাৰ নাওখন এফালে হ'লে একবাৰ সেফালে হ'লে বুকু একদম একপদৰ পৰা হৈছিল সেইকাৰণে ভালকৈ নাৱত যাওঁতে ভিডিঅ' কৰিব নাপালোঁ। পাৰ হৈ আহিলোঁ আৰু গোটাই এতিয়া যাওঁ
তো আগলৈকে ভিডিঅ'টো চাই থাকবো তো বলক আৰু মানে কি চাইকেলৰে মগগাছ তাতো মানে পানী সোমাই গেছি তই বলচল ভাঙবো আৰু এই পতা বুলি কওঁ আমি এই পতা আৰু আমাৰ বৰ্তমান পাৰ হোৱাই নাই আৰু এটা নদী বোলে পাৰ হ'ব লাগিব ফুটফুটিৰি তো ইয়াতে নাৱেৰি পাৰ হ'লো আহোঁতে ফুটফুটি পাম বুলি কৈছে ইয়াতে আৰু ক'ত আছে আহকচোন বাৰু চাওক কিয় ভাই ইয়াত কেনে লাগছে নাওত আহি ভয় লাগছে না ভয় লাগব কথা নাই শিৱ বাবাক চিন্তা কৰি আহিবি একো নাই আমি মোৰো আছি ভয়টো লাগবই কাৰণ নাওত উঠি পাওঁ নাই ভুটভুটিত উঠি পাইছোঁ জাহাজত উঠি পাইছোঁ নাওত আজি ফাৰ্ষ্ট টাইম উঠছোঁ মোৰো ভয় লাগছি ভয় লাগবই চবৰে লাগব কিন্তু শিৱ বাবাক চিন্তা কৰি আহি আছোঁ ভালে ভালে আহিছোঁ আৰু আছে পাৰবা আহকচোন চব দেখি আছোঁ গাইজ ফাইনেলি আহি পালোঁ মানে আৰু ধলপুৰ শিৱ মন্দিৰ মানে এইটো নদীটো আছে মাজত এই সেইটো দেখছি এইটো গেট মানে আমি এতিয়া পাৰ হৈ যাব লাগিব আৰু মাতছোঁ মানে ভুটভুটি এই যে দাদা আহি আছে এইটো ভুটভুটি মই বেক কেমেৰা কৰি দেখি আছোঁ চাওক এই দাদাজনক হুল্লে হুল্লে মাতিলোঁ মাতাটো এটা আহিছে এতিয়া মোৰ আৰু জেনেৰেশ্যন উঠাই দিলে একদম মানে ভুটভুটিত তো আহক বাকীখিনি মই দেখি আছোঁ আৰু চাওক কি মজা পৰিৱেশ একদম মানে কি ক'ম আৰু আমাৰ অসমতো এনেকুৱা পৰিৱেশ আছে তাকো দৰঙত চিপেজাৰ সমষ্টিৰ তো আহিব সকলোৱে মোৰো এইবাৰ ফাৰ্ষ্ট টাইমটো আহি মজা লাগছে আৰু মানে গাড়ীত যদি আহে আপোনালোকে ভুটভুটিটো ফিল ল'ব আৰু গাইজ এতিয়া ধলপুৰ শিৱধাম পাই গ'লো আৰু তো বলক ভিডিঅ'টো আগলৈকে চাই থাকব আৰু মই ইয়াৰ বিষয়ে ইমান এটা নাজানো যিহেতু মই সুধি ল'ম তো আহক আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মা দেৱো আহিছিল আৰু আহি পাম এতিয়া মেইন মন্দিৰটোৱেই ওপৰত আছে সেইটো আহি থাকা বনাই আছো উঠি আছো ৰ'ব বাকী চবখিনি দেখাই আছো তো আগতে সেৱা কৰি ল তাৰপিছত হয় এইটো পঞ্চনা মিয়াই কাটিছে পৰাই কিহে কাটিছিলে মিয়াই কাটি আছে মিয়া হয় এইটো মিয়াই কাটি আছে এই নগাঁৱৰ পৰা আছে নগাঁৱৰ পৰা হয় আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাব পাৰে আৰু মানে মন্দিৰৰ মানে কিছুমান বস্তু আছে ইয়াতে কাষতে মানে
তো মন্দিৰ গুহাও আছে বোলে তো পূজাৰী আগতে গৈছে তেওঁ আৰু এতিয়া তেওঁক সুধিম কিছুমান কথা আৰু মই যিহেতু নাজানো তো সুধিব লাগিব তেখেতক আৰু আহিছে মানে আপোনালোকে ক'ৰ পৰা আহিছে আমি নাহৰবাৰীৰ পৰা আহিছো নাহৰবাৰী বাকী আহি কেনেকুৱা পালে বৰ ভাল লাগিছে আহি খুব ভাল লাগিছে ভাল লাগিলে ঠিকে আছে দিয়ক ভাল লাগিছে আমি তো ইয়াতে আহিলোঁ বৰ্তমান বাকী এইটো গুহা আছে দেখিছে ইয়াতে লিখা আছে দেও গুহা আৰু এই পূজাৰী দেও আছে এইটো তেখেতে অলপ ক'ব ইয়াৰে বিষয়ে মই যিহেতু নাজানোৱে তো আপুনি অলপ কৈ দিব হয় এইটো হ'ল দেওগুহা হয় প্ৰাচীন কালত যেতিয়া আমাৰ অসমৰ এই হেৰি ৰজাই ৰাজত্ব কৰিছিল অসমত হয় তেতিয়া নৰক ৰজাৰ দিনতে এই গুহাটো স্থাপন হৈছিল ইয়াতে বহুত মানে বাবাসকল আহিছিল আৰু পৰ্যটক আহিছিল কিন্তু তেতিয়া সিমান হেৰি নহয় প্ৰচলিত নাছিল হয় কম পৰিমাণে মানুহ অহা যোৱা কৰিছিল আৰু আমাৰ ইয়াতে যে গৰখীয়াবিলাক মহৰ পাল আহিছিল ওচৰে পাজৰে তেওঁলোক আনি এই বাবাক ইয়াতে প্ৰতিষ্ঠা কৰিছিল তাৰ হাবিৰ মাজত পাইছিল তাত তেওঁলোকে আনি ইয়াতে প্ৰতিষ্ঠা কৰি তেতিয়াৰ পৰা আমাৰ তেতিয়াৰ পৰা চলি আছে আৰু কিন্তু মানুহ আহিছিল কম কম বেছিকৈ খুটিয়ালবিলাক আহিছিল তেওঁলোকে মই সেইফালে চাই দিছিল ইয়াতে গোটেই মহৰে জেগা ইয়াতে আহোঁতেই দেখিছোঁ হয় মহৰ জেগা আছিল তেওঁলোকে ইয়াতে গৰু মুৰি আহিছিল গৰু পালক আছিল বেছিভাগ মানে নেপালী মানুহ আছিল নেপালীবিলাকে ইয়াতে মানে তেওঁক আনি গাখীৰ চাখীৰ দিয়ে আৰু বাবাক দিয়ে আৰু ৰ'ব ইয়াৰে ভিতৰত মানে কিবা আছেনে বহু বছৰৰ আগতে আমাৰ ইয়াতে বাবা আছিল তেওঁ ইমূৰৰ পৰা সিমূৰলৈ গৈছিল কিছু বছৰৰ পিছত বেলেগ এজন বাবা আহিল আহাত তেওঁ সোমাই গ'ল মাছ বাটতে ৰখি গ'ল তাৰমানে সাপ চাপ বহুত দেখিলে দেখি পেলাই তেওঁলোকৰ ভিতৰলৈ নিয়ে তেতিয়াৰ পৰা আমাৰ গুহাটো মানুহক সোমাব দিয়া নাযায় এতিয়া মানে কি বেলেগ কাৰো সোমাব দিয়া নাই আৰু বৰ্তমানলৈকে দিয়া নাই ঠিক আছে এইটো বন্ধ কৰি ৰখা হৈছে আৰু এইখন আহি মানে কি ভীমৰ ঢাল খেল আছে আৰু মানে কি হয় মই ইমান এটা নাজানো যিহেতু সুধিব লাগিব আৰু এইটো তো আপুনি কৈ দিব পাণ্ডৱসকল যেতিয়া হেৰি আছিল তেতিয়া ল'ৰা অৱস্থা আছিল হয় তেওঁ লগৰীয়াৰ লগত অসমলৈ আহিল অসমত আহি পাণ্ডুত কিছুদিন থাকিল হয় আৰু কৌৰৱসকলৰ দুৰ্যোধনসহ তেওঁৰ লগৰীয়া যিবিলাক কুৰুৱাত আছিল হয় তাৰ পৰা আহি ভীমে লগৰীয়াবিলাকত আহি এই ঢলপুৰত আহি তেওঁ হেৰি কৰিছিল এই ঢাল খেলিছিল আৰু তেওঁ এই ভীমে এই ঢলপুৰ কঢ়িয়াই আনিছিল হয় এখন হ'ল অপৰীয়া এখন হ'ল ঢলপুৰ ৰাতিপুৱাই পোহৰ হোৱাৰ লগে লগে তেওঁ এই ঢলপুৰত তেওঁ হেৰি কৰিছিল এই পাহাৰ আনি থৈছিল ইয়াতে আৰু হয় আৰু এখন পূবৰ ফালে আছে সেইখন হয় অপৰীয়া হয় আগদিনা সময়ত পোহৰ নোহোৱাৰ আগতে সেইখন তাতে ৰৈছিল সেইকাৰণে সেইখন অপৰীয়া এইখন হ'ল ঢলপুৰতে এইখন ইয়াতে প্ৰতিষ্ঠা হৈছিল কাৰণে ঢলপুৰ আৰু ইয়াতে আৰু কিবা বেলেগ ৰহস্য আছেনে মানে কি দেখাব পৰা আৰু ৰহস্য আমাৰ ইয়াতে বহুত গুহা আছে হয় কিন্তু এতিয়া গুহাবিলাক জাননীৰ মাজত আছে হয় সেইবিলাক এনেই দেখিবও কিন্তু এই গছ হাবি জংঘল বেছি থকাৰ কাৰণে অলপ অসুবিধা হৈ আছে অলপ অসুবিধা হয় আৰু আমাৰ ইয়াতে এইটো অমৃত সৰোবৰ কোনটো এয়া অমৃত সৰোবৰ হয় এইটো পুখুৰীটো হয় অমৃত সৰোবৰ ইয়াত দুটা আছে এটা ইফালে আছে এটা সিফালে আছে আৰু আমাৰ ইফালে পশ্চিমত দেখি এই ৰাস্তাটোৰ সিফালে সিটোতে আমাৰ এই হেলিপেড আছে মুখ্যমন্ত্ৰী আহি তাতে মানে পদাৰ্পণ কৰে তেওঁ ইয়াতে নামি এনেকৈ মন্দিৰলৈ আহে ইয়াতে আহিছিলে মুখ্যমন্ত্ৰী তেওঁ চাৰিবাৰ আহিব হয় আৰু এই ফুটবুটিত যে পাৰ হৈ আছে কিবা দলং বা কিবা হ'ব এই কিবা কৈছে তেখেতে এটা হেৰি দিছে এইবাৰৰ ভিতৰত তেওঁ এইটো এষ্টিমেট পঠাইছে হয় হোৱাৰ আশা আছে আৰু খৰালি হ'বগৈ এতিয়া বাৰিষা হ'ব নোৱাৰি খৰালি হ'ব
আৰু এই সৰোবৰটো কিমান বছৰ পুৰণি এই যোৱা বছৰ হেৰি কৰাইছে এই সৰোবৰটো হয় হয় অমৃত খবৰটো আৰু মানে কি এনেকুৱা ধৰক আৰু বেলেগ আৰু কিবা ৰহস্য মানে আৰু জানিব লগা আছেনে মানে বেলেগ বাহিৰা মানুহ আহিলে মানে ধৰক জানিব পাৰিব আমাৰ পৰ্যটকৰ কাৰণে এটা সুবিধা আছে হয় তেওঁলোক আহিলে থকা মেলাৰো সুবিধা থকা মেলাৰ সুবিধা আছে থকা ইয়াতে থকাটো সুবিধা আছে সুবিধা আছে এইখন ভাল আমাৰ গেষ্ট হাউচ সেই সময়ত কাটা এতিয়া তেওঁলোকে আহিলেই এম এল এ মন্ত্ৰীবিলাক আহি তাতে থাকিব পাৰিব আমাৰ ভোগঘৰ আছে তাত ভোগ বনাই এই আপোনালোকক দেখাম এতিয়া মই বাকী এম এল এ মন্ত্ৰীৰ বাহিৰে বেলেগ মানুহ আহিলে থাকিব পাৰিব না থাকিব পাৰিব থাকিব পাৰিব থাকিব পাৰিব ঠিক আছে মন্দিৰটো কিমান বছৰ পুৰণা এইটো মানে এতিয়া 500 বছৰৰ বেছি হ'ব বুজিলে 500 বছৰৰ বেছি 500 বছৰ অঁ আৰু মানে বেলেগ মানে কি ধৰক যেনেকৈ এতিয়া ভীমৰ খেল ঢালখন দেখালে আৰু তেনেকুৱা ধৰক আছেনে বেলেগত মানে কিবা আৰু দেখাবলগীয়া আছে গুহা আছে কিন্তু এতিয়া জংঘল হৈ আছে এতিয়া যাব পৰা নাযাব যাব পৰা অৱস্থা নাই কেইবাটাও গুহা আছে এই খণ্ডত হয় ওখ ওখ শিল আছে আৰু শুনামতে গোটেই পাহাৰখনে গুহা বোলে গুহাময় হয় এইবিলাক শিলেৰে ভৰ্তি হৈ আছে হয় শিলবিলাক বগৰাই কোম্পানীয়ে ইয়াক নতুনকৈ মন্দিৰ প্ৰতিষ্ঠা কৰিছে আগতে শিলে দিয়া আছে গোটেই শিলেই আছিল আৰু শিলে আছে আৰু মানে কি যেতিয়া এই শিল উঘালিছিলে আৰু তাত তেতিয়া মানে কিবা পাইছিলে নে ধৰক আমাৰ হেৰি আছে খনন কৰোঁতে হয় মূৰ্তি পদুম ফুল আছে পদুম ফুল শিৱৰ মূৰ্তি আছে তলত আপোনালোক দেখাম আছে নাকটো দেখা হয় বহুত পুৰণি হয় এই শিল তাৰমানে ওলাইছে হয় খনন কৰোঁতে হয় সেইবিলাক আমি সংৰক্ষণ কৰি ৰাখিছোঁ এতিয়া হয় চৰকাৰৰ সুবিধা আমি তেওঁলোকক জনাইছোঁ হয় যে আমাৰ পৰ্যটনৰ কাৰণে এটা সুবিধা কৰি দিব লাগে হয় এই মিউজিয়াম বিশেষকৈ হয় মিউজিয়ামতে দিলে আমাৰ সংৰক্ষণ কৰাৰ কাৰণে সুবিধা হয় হয় এইবিলাক হ'ল আমাৰ খননত লোৱা হয় মূৰ্তি এই যে পদুম ফুলবিলাক দেখিছে এই আমাৰ যেতিয়া মন্দিৰ হেৰি কৰা হয় আৰম্ভ কৰা হয় হয় জেচি বেজি খানোতে হয় এই পদুম ফুলবিলাক ওলাইছে হয় আৰু এইটো হ'ল শিৱৰ মূৰ্তি হয় এইটো খনন কৰোঁতে পাইছে এইটো খনন কৰোঁতে আৰু আমাৰ আছে বহুত আছে এইফালে আছে হয় আহক আপোনালোকক দেখোন ইফালৰ পৰা আহক এতিয়া আমি যেতিয়া মন্দিৰটো হেৰি কৰিব লগা হ'ল ভাঙা হ'ল হয় ভাঙিবলগীয়া হ'ল মুখ্যমন্ত্ৰীয়ে যেতিয়া এই ঘোষণা কৰিলে যে ইয়াতে মন্দিৰ স্থাপন হ'ব তেতিয়া আগৰ যিবিলাক মন্দিৰৰ হেৰিবিলাক হয় সজোৱাবিলাক সেইবিলাক উঠাই তেওঁলোক এই ইয়াতে কাটা আছে প্ৰথমতে হয় ওপৰত আছে যেতিয়া খনন কৰি পেলাই হেৰি কৰা হ'ল ফুলবিলাক আঁতৰ কৰা হ'ল মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়াতে আমাৰ স্থাপন কৰা হৈছে ইয়াতে আকৌ ইয়াৰ পৰা তেওঁ তালৈ নিয়া হৈছে এতিয়া তেওঁ তাতে আহিছে এতিয়া এইবিলাক আমাৰ খনন কৰোঁতে পোৱা হেৰি মূৰ্তি হয় এইটো কিহৰ মূৰ্তি হয় এইটো এইটো শিৱৰে মূৰ্তি এইটো শিৱৰ হয় এইটো শিৱৰ হয় কিন্তু এইটো মূৰ্তি আমাৰ কিছুমান গৌতম বুদ্ধ বুলি অনুমান কৰে হয় যিখিনে গৌতম বুদ্ধ এইটো আমাৰ তো ঠিক আছে ধন্যবাদ ইমানখিনি কোৱাৰ বাবে তো বহুত বহুত ধন্যবাদ আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই হ'ব আপোনাক মহামন্দিৰত আহি আপোনালোকে যি এটা আমাৰ হেৰি পালে আনন্দ পালে তাৰ কাৰণে আপোনালোকক বহুত ভাল লাগিছে আহি আৰু এনেকৈ জানিব পাৰি বহুতখিনিয়ে ভাল লাগিল তো ধন্যবাদ আকৌ একবাৰ আগলৈ আহিব বুলি আশা থাকিল আৰু ঠিক আছে ইয়াতে অহাৰ বাবে মানে ইয়াৰে বিষয়ে আৰু বেছি ভালকৈ জানিবৰ কাৰণে তো এইখন আমাক কিতাপ দিলে আমাক গোটেইকেইজনকে মানে চাবলৈ তো
ধন্যবাদ দিয়াৰ বাবে ভিডিঅ'টো কেনে পালে চাইটো কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিল আৰু আপোনালোকে চবে আহিব আৰু ইয়াৰ এড্ৰেছটো হৈছে আমাৰ ডুমুৰিচকী দৰঙৰ পৰা গণেশকুঁৱৰীৰ ফালে সোমাব লাগে আৰু গণেশকুঁৱৰী বজাৰ পাৰ হৈয়ে মোটামুটি আপোনাৰ লেফ্ট ছাইডে আহিব লাগে সোমাই আৰু লেফ্ট ছাইডৰ পৰা সোমাই আহি থাকিব লাগে যদি আপোনালোকে চিনিও নাপায় তথাপিও আপোনালোকে কাৰোবাক সুধিব আৰু এইখিনি দৰং ডিষ্ট্ৰিক্টত পৰে তো ধন্যবাদ এইখিনিয়ে কয় আজি ভিডিঅ'টো ইমানতে সমাপ্ত তো বাই বাই গাইজ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব